200টা জেচিপি লৈ চৰকাৰে উচ্ছেদ অভিযান আৰম্ভ কৰিছে আৰু তাতে আমি দেখিবলৈ পাইছোঁ যে পুলিচ প্ৰশাসনক লৈ তেওঁলোকে মানে চাহ শ্ৰমিকক মোকাবিলা কৰাৰ কাৰণে বা চাহ শ্ৰমিকৰ জনে মাত তেওঁলোকৰ কণ্ঠ ৰোধ কৰাৰ স্বাৰ্থত তেওঁলোকে মানে দুলুচা চাহ বাগিচা উচ্ছেদ কৰিবলৈ আৰম্ভ কৰিছে। সেইটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, কাৰণ চৰকাৰে এক বছৰ বৰ্গপূৰ্তি পালন কৰাৰ পিছতে তেওঁলোকে চাহ শ্ৰমিকৰ জীৱনৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে আৰু তেওঁলোকে একাংশ বণিক গোষ্ঠীৰ স্বাৰ্থত তেওঁলোকে মানে বাগিচা অঞ্চল টাৰ্গেট কৰি লৈছে আৰু বাগিচাৰ যিসকল ভূমি তেওঁলোকে মানে টাৰ্গেট কৰি তেওঁলোকক উচ্ছেদ কৰি তেওঁলোকক মানে ভয় ভাবুকি দেখুৱাই তেওঁলোকে বাগিচাত বিভিন্ন ধৰণৰ আঁচনি লোৱাৰ মানে পদক্ষেপ লোৱা দেখিবলৈ পাইছোঁ। গতিকে চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ, আপোনালোকে কৈছিলে যে চাহ শ্ৰমিকৰ জীৱন নিৰাপত্তাৰ ক্ষেত্ৰত আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব। আজি ক'ত গ'ল আপোনালোকৰ প্ৰতিশ্ৰুতি? আপোনালোকে দুবাৰকৈ কাৰ্যভাৰ গ্ৰহণ কৰিলে বিজেপি চৰকাৰে, কিন্তু আজি ক'ত গ'ল আপোনালোকৰ প্ৰতিশ্ৰুতি, আপোনালোকৰ চাহ শ্ৰমিকৰ প্ৰতি দৰদী? সেইকাৰণে আমি যিসকল গাদীত বহি থকা আমাৰ আদিবাসী জনগোষ্ঠীৰ মানে চাহ শ্ৰমিকৰ নাম লৈ ৰাজনীতি কৰা ব্যক্তিসকলকো সকীয়াই দিব বিচাৰিছোঁ যে সঁচাকৈ আপোনালোকে যদি চাহ শ্ৰমিকৰ দৰদী তেতিয়াহ'লে অতি শীঘ্ৰে মাতক আৰু এই কাৰ্য বন্ধ কৰাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। কাৰণ চাহ শ্ৰমিকৰ ভৱিষ্যত নিৰাপত্তাৰ ক্ষেত্ৰত আপোনালোকে ভাবুকি সৃষ্টি কৰিছে আৰু আজিৰ তাৰিখতো চাহ শ্ৰমিকৰ প্ৰতি আপোনালোকৰ যোনটো নেকি দৰদী বুলি কয় সেই দৰদী কিন্তু আমি দেখিবলৈ পোৱা নাই। যি আমি চৰকাৰে কৈছে যে দুলুচা চাহ বাগিচাত তেওঁলোকে বিমানবন্দৰ স্থাপন কৰিব আৰু বিমানবন্দৰৰ কাৰণে অকল চাহ শ্ৰমিকৰ মাটি পালে নেকি? চাহ শ্ৰমিক যিসকল নেকি ইমান পৰিয়ালে তাতে জীৱন যাপন কৰি জীয়াই আছিলে তেওঁলোকৰ ভৱিষ্যতৰ প্ৰতি তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি নিৰাপত্তা প্ৰদান নকৰি কিয় তেওঁলোকে চাহ বাগিচা উচ্ছেদ কৰিব লগা হ'ল? কাৰণ চৰকাৰৰ এটাই মানে সদিচ্ছা দেখিবলৈ পাইছোঁ যে তেওঁলোকে চাহ শ্ৰমিকৰ প্ৰতি কোনো দৰদী নহয়, তেওঁলোকে চাহ শ্ৰমিকৰ জীৱনৰ প্ৰতি কোনো এটা ভাল পদক্ষেপ নলয়, তেওঁলোকে অকল বণিক গোষ্ঠী তথা ধনী শ্ৰেণীৰ কাৰণে এটা এজেণ্ট হিচাপে কাম কৰিছে আৰু ধনী শ্ৰেণীৰ ভাল এটা ব্যৱস্থাৰ কাৰণে তেওঁলোকে চাহ শ্ৰমিকক উচ্ছেদ কৰাৰ কাৰণে দেখিবলৈ পোৱা যায়। আজি আমি যিসকল বাগিচাত মানে কাম কৰা চাহ শ্ৰমিকসকলক গোটেই অসমৰ যিসকল বাগিচাত কাম কৰা আমাৰ মা দেউতাসকলক আমি আহ্বান জনাব বিচাৰিছোঁ যে সকলো বাগিচাত আমি সজাগ হ'ব লাগিব, সকলো বাগিচাতে আমাৰ প্ৰতিবাদ হ'ব লাগিব আৰু বিভিন্ন দল সংগঠনে আমি শীঘ্ৰ প্ৰতিবাদৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। কাৰণ বাগিচা অঞ্চলত এনেকুৱা ধৰণে অনৈতিক কাৰ্যকলাপ বা বিভিন্ন ধৰণৰ উন্নয়নমূলক কামক লৈ বাগিচা উচ্ছেদ কৰাটো কেতিয়া মানে আমি সহ্য নকৰোঁ। এইটো অতি শীঘ্ৰে বিৰোধ কৰা হ'ব আৰু অতি শীঘ্ৰে আমি জংগী প্ৰতিবাদ কৰাৰ কাৰণে আমি বাধ্য হ'ম। नोंथाङा सरखारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पइन्ट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पइन्टआव नोंथांमोना एसएससी, बैंक पिअ, बैंक क्लार्क, बैंक एसअ, यूपीएससी, एफएससी, डिफेन्स, रेलवे, स्टेट इन्सुरेन्स, एएअ, एडिअ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससी GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा रड, गवालपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261133 9101 536360 70020261133 9101536360